জয় শ্ৰীৰাম, জয় বজৰং বলী কি জয়। এইটোৱে হৈছে তুলসী ঘাট, য'ত গোস্বামী তুলসী দাসে তেখেতে ইয়াতে ৰামচৰিত মানস, যিটো আমি যি হনুমান চালিচা পঢ়োঁ, এতিয়া সুন্দৰকাণ্ড পঢ়োঁ, সেই তুলসী দাসে ইয়াতে বহি তুলসী ৰামচৰিত মানস ইয়াতে লিখিছিল আৰু তেখেতৰ ইয়াতে মৃত্যু হৈছিল। এইটো হৈছে ঘাটটো, আপুনি দেখিব পাৰে বাৰাণসী আৰু ইয়াৰ যিবোৰ ঘাট আছে, এই ঘাটবোৰৰ লগত সংযোজন হৈ আছে আগৰ আমাৰ ঋষিমুনিসকল, বিভিন্ন সন্ত তেওঁলোকৰ, আৰু ইয়াতে তুলসী দাস যি ৰামচৰিত মানস লিখিছিল। চাওক কিমান ধুনীয়া গংগাৰ এই ঘাটটো। আৰু ইয়াত আহি মোৰ এটা আধ্যাত্মিক ডিভাইন ফিলিং মোৰ হৈ আছে। হোৱাট এ ফিলিং। কালি আমি ব'টিং কৰিলোঁ, কিন্তু আজি পানী ভৰি আছে, কিন্তু ইয়াত আহি কিবা এটা ভাল লাগিছে। সেইকাৰণে কওঁ জয় শ্ৰীৰাম, জয় হনুমানজী, জয় বজৰং বলী, জয় শ্ৰী